পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি সমষ্টিৰ অন্তৰ্গত থাৰাকুঞ্চি গাঁৱৰ থাৰাকুঞ্চি LP স্কুল এয়া আজি 9 তাৰিখ আজি 9 তাৰিখ এই LP স্কুলখনত পৰীক্ষা আছিলে বা পৰীক্ষা থকা সত্ত্বেও ইয়াত আমি বেলেগ বিকল্প এটা দৃশ্য আমি দেখিবলৈ পাইছোঁ। ইয়াত শিক্ষকজন নাই, অৰ্থাৎ মাষ্টৰজন নাই। তাৰ পৰিপ্ৰেক্ষিতত আমি এতিয়া ল'ৰা ছোৱালীবিলাক এনেধৰণে অনাই বনাই খেলি থকা দেখা পাইছোঁ। যিটো সময়ত তেওঁলোকে কণ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে ইয়াত পুথিৰ পৰা জ্ঞান আহৰণ কৰাৰ বয়স, তাৰ বিপৰীতে আমি শিক্ষকজন নথকাৰ বাবে আমি দেখিবলৈ পাইছোঁ এয়া তেওঁলোকে খেলি আছে। প্ৰিয়ংকা নাপৰে শিক্ষকজন ক'ত গ'ল? তোমালোকৰ মাষ্টৰজন ক'ত গ'ল? কেতিয়া গ'ল? কালি গ'ল। আজি পৰীক্ষা আছে না নাই? আছে। আজি পৰীক্ষা হ'ব না নাই? নহয়। মাষ্টৰজনৰ নাম কি? ৰামপ্ৰৱেশ মাঝি। তো এনেকুৱাকৈ কণ ল'ৰা ছোৱালীবিলাক কিছুমান অপেক্ষা কৰি আছে মাষ্টৰ আহিব বুলি। আৰু আমি দেখিছোঁ এই আপোনালোকে পোষ্টাৰত দেখা পাইছে ইয়াত থাৰাকুঞ্চি LP স্কুলৰ আমাৰ হেডমাষ্টৰ ৰামপ্ৰৱেশ মাঝি এইজনেই হ'ল। কিন্তু তেখেতে আমি জনাত প্ৰায় তেখেতে স্কুলত অনুপস্থিত থাকে। এতিয়া আমি গাৰ্জেনৰ ওচৰত গৈছোঁ যে আমি গম পাইছোঁ যে কেতিয়াবা শিক্ষক আহে কেতিয়াবা নাহে স্কুলত। ইয়াৰ ওপৰত আপোনাৰ মন্তব্য কি? মানে আমি আজিও আজি এতিয়া 9-10টা বাজি গ'ল। 7টা বজাৰ পৰা খোলে স্কুল। এতিয়া 9-10টা বজালৈকে আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে এনে খেল ধেমালি কৰি আছে আৰু কিবা হাই কাজিয়া কৰি কিছুমান গান্ধী আছে, কিছুমান চিঞৰি ঘূৰি আছে। সেইকাৰণে আমিও আজি কি শিক্ষক নাই নেকি বুলি পেলাই আমি আহিছোঁ। আহি পেলাই চাইছোঁ আজি বোলে ক্লাছ 5ৰ পৰা 4ত কিছুমানৰ ইংৰাজী পৰীক্ষা আছিলে, কিছুমানৰ গলা শিক্ষা পৰীক্ষা আছিলে। আজি এতিয়া শিক্ষকে নাই। এতিয়া এনেই আহি পেলাই ল'ৰা ছোৱালী ইয়াত কিছুমান কান্দা কান্দি কিছুমান হাই কাজিয়া কৰি এনেই উমলি আছে। এতিয়া সেইকাৰণে আমি এতিয়া 9-10টা বাজি যোৱাৰ কাৰণে আমি আমাৰ ছাত্ৰ ছাত্ৰীক নিবলৈ আহিছোঁ। আচ্ছা, আমি এখন গাঁৱৰে চৰকাৰী গাঁওবোৰেও আহিছে, তেখেতৰ ওচৰত গৈছোঁ যে আপোনালোকৰ গাঁৱৰ বিদ্যালয়খন কেতিয়াবা খোলে কেতিয়াবা নুখোলে, বন্ধ থাকে। আজিতো পৰীক্ষা আছিলে, তৎসত্ত্বেও আজি এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আমি দেখিবলৈ পোৱা নাই। ইয়াৰ ওপৰত আপোনাৰ মতামত কি? মতামত মানে এনেকুৱা, কাৰণ তেওঁৱেই আমাৰ হেড মাষ্টৰে আজিলৈকে 7 বছৰ হৈ গ'ল। 7 বছৰ 8 বছৰ হোৱালৈকে এনেকুৱাই কেতিয়াবা স্কুলত আহে কেতিয়াবা স্কুলত নাহে। আৰু লগতে অফিচিয়েলি কিবা এটা বন্ধ থাকিলে তেতিয়াতো এনে বন্ধ হ'ব, 1 দিন 2 দিন বন্ধতে 1 মাহ তেনেকুৱাকৈ বন্ধ কৰি ৰাখে। এইটো হয়। আৰু তাৰে মাজত আমি ৰাইজক গোটাই পেলাই মাতৃকোট পিতৃ তেওঁলোকক গাৰ্জেনক মাতি পেলাই আমি কমিটি হৈ মানে মেলে মিটিঙে তেওঁক ভালদৰে বুজালোঁ, হ'লেও তেওঁ নামানে। আৰু এতিয়ালৈকে আজিতো আৰু পৰীক্ষাৰ দিনতে এনেকুৱা বন্ধ দিছে। এইটোতো কোনোপধ্যেই আমাৰ এইটো নিয়মে নহয়। ঠিকে আছে। এতিয়া এইটো হ'ল আমাৰ থাৰাকুঞ্চি গাঁৱৰ যিটো চৰকাৰী কাম পৰা তেখেতৰ মতামতটো ক'লে। এতিয়া মই যাওঁ, এতিয়া আমাৰ থাৰাকুঞ্চি LP স্কুলৰ চেয়াৰমেন তেখেতে প্ৰেচিডেণ্ট হয়, তেখেতৰ মতামতটো আমি জানোচোন। আমাৰ থাৰাকুঞ্চি গাঁৱৰ প্ৰধান শিক্ষক ৰামপ্ৰৱেশ মাঝি যেতিয়াৰ পৰা ইয়াত জইনিং কৰিলে, আমি তেতিয়াৰ পৰা তেখেতৰ কৰ্মকাণ্ডবিলাক আমি দেখিছোঁ। তেখেতে প্ৰায় বছৰৰ প্ৰায় আধা অংশ তেওঁ বিদ্যালয়ত উপস্থিত নাথাকে। আৰু যেতিয়া চৰকাৰী কাৰ্যসূচীবিলাক থাকে তেওঁ ৰাতি 12টা বজাত হ'লেও তেখেতে বিদ্যালয়খনত আহি পেলাই তেখেতৰ যিখিনি কাৰ্যসূচী আছে সেইখিনি কৰি পেলাই গুচি যায়। আৰু এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী কি পঢ়ে কি লিখে
তেখেতৰ এইটো কাণসাৰ নাই। তেখেতে অহাৰ পৰা ইয়াত ক্ৰমান্বয়ে এনৰলমেণ্টবিলাক কমি গৈ আছে। আমি SMC হয় তেখেতক 2-3বাৰ আমি আমাৰ ব্লগত গুণগঞ্চি আমৰি ব্লগত এডুকেশ্যন ব্লগত আমি কমপ্লেইন দিছিলোঁ, কিন্তু কমপ্লেইনে কোনো ধৰণে একো ৰিয়েকশ্যন ইয়াৰ ওপৰত নাই আৰু একশ্যন লোৱা আমি দেখা নাই। কিন্তু আমি এতিয়া অনুৰোধ কৰিব বিচাৰিছোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM ডাঙৰীয়া ডক্টৰ তুলিৰাম ৰহাং, লগতে এডুকেশ্যন EM ৰিচাৰ্ড টকপি আৰু লগতে আমৰি সমষ্টিৰ লোকেল EM আমাৰ DO ফিং মাছলাই ছাৰক অতি সোনকালে ইয়াৰ ওপৰত একশ্যন ল'ব লাগে। আৰু এনেকুৱা মাষ্টৰ আমাক নালাগে যিজন শিক্ষকে ইয়াত বছৰ ধৰি ইয়াত আমাক নালাগে যিজন শিক্ষকে ইয়াত বছৰ ধৰি ইয়াত অনুপস্থিত থাকে আৰু ল'ৰা ছোৱালী ক্ৰমান্বয়ে ইয়াত মানে সদায় আহি পেলাই চাই ল'ৰা ছোৱালী শিক্ষক নোহোৱা স্বত্তে তেওঁলোকে স্কুলত অহা বন্ধ কৰি দিছে, ঘৰতে খেলি থাকে। এতিয়া আহিনো ইয়াত শিক্ষা দিবলৈ মাষ্টৰ নাই, কোনে শিকাব? সদায় ডেইলি অহা যোৱাহে কৰি থকা হয়। সেইকাৰণে তেওঁলোকে এতিয়া স্কুললৈ প্ৰায় অহা বন্ধ কৰিছে আৰু যিখিনি ষ্টুডেণ্ট নতুনকৈ এনৰলমেণ্ট ল'ব লাগে সেইটো আজিৰ তাৰিখত আমি গম পাইছোঁ। আমাৰ ইয়াত ৰাম প্ৰৱেশ মাঝি ডাঙৰীয়াই সেইটো এনৰলমেণ্টৰ আজিলৈকে এণ্ট্ৰি কৰা নাই। সেইকাৰণে আমি একশ্যন ল'বৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিল CM আৰু এডুকেশ্যন EM আৰু লোকেল EMক তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ ইমিডিয়েট এই মাষ্টৰজনক ইয়াৰ পৰা বহিষ্কাৰ কৰিব লাগে, তেওঁক চাকৰিৰ পৰা খেদিব লাগে আৰু তাৰ বিকল্পে সদায় ডিউটি কৰা 100ৰ ভিতৰত 100% ডিউটি কৰা শিক্ষকক ইয়াত অতি সোনকালে নিযুক্তি দিব লাগে। ধন্যবাদ।